সেইটো বিষয়ে আপুনি ক'ব ইয়াত জড়িত কোন আছে? প্ৰথমতো মই এতিয়া কৈছোঁ যিমানটো যিসকলে ইলেকশ্যন জিকিছে সিহঁতক মই শুভেচ্ছা দিছোঁ, কংগ্ৰেচুলেশ্যন দিছোঁ। আৰু ইয়াত যিটো এনেকুৱা ঘটনা হ'ব বুলি মই ভবা নাছিলোঁ। ৰাতিপুৱাই আমি গম পাইছোঁ ইয়াতে 6টা পেট্ৰল বোমা মাৰিছে, লগতে ৰকডাল তাত বস্তা মেৰাই বান্ধি সিটো ইয়াত জুই জ্বলিয়াইছে আৰু কিছুমান ফুলৰ ওচৰো পেট্ৰল বোমা হৈছে। এইটো বহুত কণ্ডেমেবল হয়, সেইটো হ'ব নালাগে। এইটো ইলেকশ্যন হয়, কোনোবা হাৰা জিকা থাকিব। আৰু কিন্তু যে এনেকুৱা দুষ্কৃতি আৰু এনেকুৱা এণ্টি ছ'চিয়েল এলিমেণ্ট যে মাজত সোমাই থাকিব সেইটো আমি ভবা নাছিলোঁ। সেইটো আনএক্সপেক্টেড হয় আৰু মই কাকো ব্লেম নকৰে, কিন্তু একটাই কথা যোনে কৰিছে সেইটো ভাল হোৱা নাই। এইটো আমাৰ এই প্ৰেজেণ্ট যিটো চিটুৱেশ্যন আৰু আমাৰ ছ'চিয়েল ছিষ্টেমত এইটো একচেপ্টেবল নহয় ছ'চাইটি। আপুনি ক'ব ইয়াত জড়িত কোন আছে বুলি আপুনি সন্দেহ কৰে? প্ৰথমতো মই এতিয়া কৈছোঁ যিমানটো যিসকলে ইলেকশ্যন জিকিছে সিহঁতক মই শুভেচ্ছা দিছোঁ, কংগ্ৰেচুলেশ্যন দিছোঁ। আৰু ইয়াত যিটো এনেকুৱা ঘটনা হ'ব বুলি মই ভবা নাছিলোঁ। ৰাতিপুৱাই আমি গম পাইছোঁ ইয়াতে 6টা পেট্ৰল বোমা মাৰিছে, লগতে ৰকডাল তাত বস্তা মেৰাই বান্ধি সিটো ইয়াত জুই জ্বলিয়াইছে আৰু কিছুমান ফুলৰ ওচৰো পেট্ৰল বোমা হৈছে। সেইটো বহুত কণ্ডেমেবল হয়, সেইটো হ'ব নালাগে। সেইটো ইলেকশ্যন হয়, কোনোবা হাৰা জিকা থাকিব। আৰু কিন্তু যে এনেকুৱা দুষ্কৃতি আৰু এনেকুৱা এণ্টি ছ'চিয়েল এলিমেণ্ট যে মাজত সোমাই থাকিব সেইটো আমি ভবা নাছিলোঁ। সেইটো আনএক্সপেক্টেড হয় আৰু মই কাকো ব্লেম নকৰে, কিন্তু একটাই কথা যোনে কৰিছে সেইটো ভাল হোৱা নাই। সেইটো আমাৰ এই প্ৰেজেণ্ট যিটো চিটুৱেশ্যন আৰু আমাৰ ছ'চিয়েল ছিষ্টেমত এইটো একচেপ্টেবল নহয় ছ'চাইটি, সেইটোৱে মই ক'ব বিচাৰিম।